লকডাউনে আচলতে বিপৰ্যয় নমাই আনিছে পৰ্যটন ক্ষেত্ৰলৈ আৰু মাজুলী যিহেতু মাজুলীত সৰু সৰু কটেজ খুলি শিক্ষিত নিবনুৱাই জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁলোকৰ এতিয়া তথৈব অৱস্থা বুলি ক'ব লাগিব কাৰণ বৰ্তমান প্ৰতিটো লজতে নিমাওমা পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু লকডাউনে সকলোৱে আচলতে বিপৰ্যয় নমাই আনিছে বুলি ক'ব লাগিব আৰু আমি দেখুৱাইছোঁ এইসমূহ কটেজ এতিয়া খালী হৈ পৰিছে যিহেতু ইয়াত অতিথিবিহীন এই কটেজসমূহ জনশূন্য পৰিৱেশ বিৰাজ কৰিছে ইয়াত এতিয়া অতিথি নাই অতিথিৰ পৰিৱৰ্তে এয়া কেৱল নিমাওমা পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মাজুলীত এনেকৈ এতিয়া কেতিয়া আহিব সেই সুদিন মাজুলী পৰ্যটন ক্ষেত্ৰলৈ যিহেতু প্ৰতিটো পৰ্যটন গৃহ এতিয়া জনশূন্য পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এক নিমাওমা পৰিৱেশ চৌপাশে কেৱল অতিথিবিহীন জনশূন্য পৰিৱেশ এক বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে মাজুলী পৰ্যটন ক্ষেত্ৰত পৰ্যটনৰ লগত জড়িত এইসকল শিক্ষিত নিবনুৱা যেন এতিয়া পানীত হাঁহ নচৰা অৱস্থাত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু পৰ্যটনেই জীৱিকাৰ মূল মন্ত্ৰ হিচাপে লোৱা এইসকল নিবনুৱা শিক্ষিত যুৱক এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ তেওঁলোকৰ লগতে কেইবাটাও পৰিয়াল এই কটেজসমূহৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি আহিছিল আৰু সেইসকলৰ যেন এতিয়া পানীত হাঁহ নচৰা অৱস্থা এই লকডাউনে যেন এতিয়া বিপৰ্যয় কঢ়িয়াই আনিছে এইসকল নিবনুৱাৰ মুখলৈ